কি কৰা Good morning guys, welcome to my YouTube channel Kharge blogger. तो আজি আমাৰ ইয়াত বহুত গৰম দিছে তো আজি অলপ বেলেগ টাইপৰ খানা খাম তো আপোনালোকে চাই থাকক আৰু আপোনালোকক খাইছে এইটো খানা তো তথাপিও ইয়াৰে বেংগলোৰত এইটো এনেকা নাখায় তো তথাপিও আমি খাই আছো তো আপোনালোকক হেতুৱে দেখাব চেষ্টা কৰিম তো আপোনালোকে ব্লগ চাই থাকক তো ব্লগ ভিডিওটো আৰম্ভ কৰো আমাৰ আছে ঠাণ্ডা ভাত ইয়াত পানী দিম পানী দি কেনে আজি পইতা ভাত খাম আজি তো মই দোকানত যাওঁ দোকানৰ পৰা কিবা বস্তু এটা লৈ আহো চাওক না কেনে ৰ'দ দিছে চাওকচোন একবাৰ ইমান গৰম তো মই দোকানত যাই আছো দোকানৰ পৰা কিবা লৈ আহো ৰ তো আপোনালোকে ভিডিওটো চাই থাকিব ভিডিওটো স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণভাৱে চাব Yeah. Do under na. Yes. তো ডিমা ললো দুটা আমি ৰুমত আছো দুজন বিশ্ব আৰু মই তো পইতা ভাতৰ লগত আজি ডিমা খাম ডিমা আমলেট কৰিব বোলে তো মোক পঠাই দিলে দোকানত মই ডিমা ললো তো এতিয়া যে ডিমা ভাজি কৰি চাওকচোন ক'ত পানী খাই আছে ইমান লেতেৰা পানী কেনেকৈ খাই আছে এই চ' কালিৰে ভাত আছিল ভাতখিনি মানে অলপ ধুই আছে ভাতো ধুব লাগে তো অলপমান ধুই কেনে পানীটো পেলাই দিম আমি পানীটো পেলাই দি আৰু মানে অলপ পানী দি থৈ দিম তাৰপিছত অলপমান পিছত ভাতটো যেতিয়া মজিব তেতিয়া ভাল লাগিব তো নেক্সট টাইম আৰু নেক্সট পানী দি আছোঁ তো আৰু এবাৰ ধুব নেকি বিশ্বই নাজানে নুধুব বোলে ঠিক আছে এবাৰ ধুইছে এইটো পানী দি থৈ দিম যেতিয়া আমি ডিমা আমলেট কৰিম ডিমা আমলেট কৰাৰ পিছত খাই দিম ডিমা ভাঙিল এতিয়া সেই লেতেৰা আছিল যে ডিমাৰ তো এতিয়া এইটো কিবা কৰিব দুটা I'm not gonna give in. Take a last shot, Michael J. Win. No, I'm not a robot. I'm in my own skin. Never get lost when thoughts pull you in. I'm missing. এতিয়া আমাৰ ডিমা আমলেট ৰেডি হ'বলৈ গৈ আছে আৰু ইয়াৰে কি জানা ইয়াৰে এই যে তেলটো ইয়াৰে তেলটো কিন্তু মিঠা তেল নহয় এইটো কিবা তেল কি তেলে বিশ্ব এইটো নহয় নামটোতো বেলেগ হয় সেইটো কথা ৰাইট কিন্তু মিঠাতেল নহয় এইটো কিবা ৰিফাইন টাইপৰ অলপ তেলটো ৰিফাইনে হয় একচুৱেলি আগত জলকীয়াটো ভাল Numai dia.
Hompurno mureti eti gopon kore minori dumi na siba heut sondono bahi tumi ngojame moi Hompurno এইটো মোৰ প্ৰিয় গান হয় বহুত ভাল লাগে গানটো আৰু আমাৰ ডিমা আমলেট হ'বলৈ গৈ আছে প্ৰায় 50% হৈ গ'ল এইটো বোলে বিশ্বৰ ষ্টাইল হয় তো হৈ গ'ল আমাৰ ডিমা আমলেট তো এতিয়া আপোনালোকে অলপ ৱেইটিং কৰক মই গাও ধুই আহি আছোঁ গাও ধোৱাৰ পিছত খাব আৰম্ভ কৰিম আপোনালোকেও খাব মোৰ লগত তো মোৰ গাও ধোৱা হ'ল তো এতিয়া মানে ৰেডি কৰিম ৰেডি কৰি তাৰপিছত খাবলৈ আৰম্ভ কৰিম তো আমাৰ ৰেডি হৈ আছে ইয়াৰে এটা সোৱাদ নাপাম মানে কথা হ'ল ইয়াত কিবা আধৰুৱা হৈ থাকিল মানে এই যে কিবা আমাৰ গৰৈ মাছৰ পোৰা আলু পিটিকা এইটো আধৰুৱা হৈ থাকিল আৰু লগতে কেঁচা জলকীয়া নাই আমাৰ শুকান জলকীয়া ভাজা কৰিছে আপোনালোকে দেখাই পালে কেঁচা জলকীয়া থাকিলে আৰু বেছি ভাল লাগিল হয় একচুৱেলি পইতা ভাতত শুকান জলকীয়া ভাজি কৰি মানে সানি ল'লে বহুত মজা লাগে মানে আগতে খাইছিলোঁ তো আজি বহুত দিনৰ মূৰত ফেৰ পইতা ভাত খাম আৰু কথা হ'ল এইটো যে আপোনালোকে দেখি আছে মানে আমাৰ কাঁহী এটা কম হৈ আছে তো কাঁহী নাই এটা প্লেট আছে আৰু এটা ডাবৰ হয় এইটো তো উপায় নাই ইয়াতে খাব লাগিব তো আপোনালোকে বেয়া নাপাব ইয়াত খাৱাৰ কাৰণে আৰু এইটোত ময়ে খাম তো ফাইনালি আমাৰ ৰেডি হ'ল মানে ইয়াত আছে পানী দিয়া ভাত লগতে পিঁয়াজ আছে জলকীয়া আছে আৰু কণী ভাজি তো এইটোৱে তো আপোনালোকে চাই থাকক আমি খাই থাকিম জিভাৰ পানী নেপেলাব দেই আপোনালোকে এই লাজ কৰিছে বডি দেখুৱাবলৈ লাজ কৰিছে প্ৰথম এসাঁজ খাওঁতে বাজি গৈছে মই খোৱাত ব্যস্ত ই ফোনত ব্যস্ত তো চুপাৰ ফাইনেলি খোৱা হৈ গ'ল মোৰ ইয়াৰ হোৱা নাই তো ই লাহে লাহে খাই থাকক মই কাঁহীটা ধুওঁ তো কাঁহী নহয় কি অ' কাঁহী নহয় মোৰতো কাঁহী নহয় হয় একচুৱেলি কাঁহী নহয় মোৰতো গামলা হয় এইটো তো মই গামলাটো ধুই লওঁ তো বন্ধুসকল মোৰ খোৱা হৈ গ'ল তো এতিয়া কি কৰিম এতিয়া খোৱা দোৱা হ'ল অলপমান ৰেষ্ট লৈ কেনে মানে বিচনা ৰেডি আমাৰ মানে এতিয়া মানে নাইট ডিউটি হৈ আহিলোঁ তো এতিয়া আমি শুই যাম দুজনে তো আজিলৈ ভিডিঅ'টো ইমানলৈ তো গুড নাইট